2004 চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মাত্ৰ 4 দিন আগতে নিউজ চেনেলবোৰত ওছামা বিন লাডেনৰ এটা ভিডিঅ'তে প্ৰচাৰ কৰা হৈছিল। এই নিৰ্বাচনটো আমেৰিকাৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ নিৰ্বাচন আছিল। নিৰ্বাচনৰ প্ৰাৰ্থী জৰ্জ বুছ আৰু জৰ্জ কেনিয়ে প্ৰচাৰ কৰিছিল যে আমেৰিকাত আহিয়ে 9/11ৰ আক্ৰমণৰ পৰিশোধ ল'ব ওছামা বিন লাডেনৰ পৰাই। আল জাজিৰাত প্ৰচাৰ হোৱা এই ভিডিঅ'টোত ওছামা বিন লাডেনক সম্পূৰ্ণ সুস্থ অৱস্থাত দেখা পোৱা গৈছিল। তেওঁ 9/11ৰ আক্ৰমণৰ দায়িত্ব আগতকৈ স্পষ্টভাৱে স্বীকাৰ কৰিছিল। এই ভিডিঅ'টোৰ উদ্দেশ্য আছিল সমগ্ৰ বিশ্বক, বিশেষকৈ আমেৰিকাক দেখুৱাই যে বিশ্বৰ সৰ্বাধিক বিচৰিত ব্যক্তিজনে নিজকে সম্পূৰ্ণ সুৰক্ষিত বুলি অনুভৱ কৰি আছে। যেতিয়া ওছামা বিন লাডেনৰ ভিডিঅ'টোৱে আমেৰিকাত হাহাকাৰৰ সৃষ্টি কৰিছিল, তেতিয়া ভাৰ্জিনিয়াত চিআইএৰ মুখ্য কাৰ্যালয়ত তেওঁক বিচাৰিব গঠন কৰা বিশেষ টাস্ক ফৰ্চৰ প্ৰায়বোৰ লিক ঠাণ্ডা হৈ পৰিছিল। চিআইএৰ বাবে এই পৰিস্থিতি অতি হতাশজনক আছিল, কাৰণ যিজন ওছামা বিন লাডেনে ভিডিঅ'ৰ টেপৰ জৰিয়তে সফলতাৰ গীত গাই আছিল, সেই ওছামা বিন লাডেনক 3 বছৰ আগতে চিআইএ ধৰিবলৈ অতি ওচৰ চাপিছিল। 9/11ৰ আক্ৰমণৰ পিছৰ মাহতে আমেৰিকাই আফগানিস্তান দখল কৰি আল কায়দাৰ যোদ্ধাসকলক দেশৰ পূব দিশলৈ খেদি দিছিল। তেতিয়া আল কায়দাৰ যোদ্ধাসকলে তোৰাপৰাৰ পাহাৰৰ গুফাত নিজকে লুকাই ৰাখিছিল। চিআইএৰ ধাৰণা আছিল যে ওছামা বিন লাডেনে ইয়াতে আছে। স্থানীয় গাইডৰ সৈতে মিলি আমেৰিকান সেনাই তোৰাপৰাত আল কায়দাৰ বিৰুদ্ধে যুদ্ধ কৰিছিল, কিন্তু কোনো সফলতা পোৱা নাছিল। তেতিয়া আমেৰিকান সেনাই সিদ্ধান্ত ল'লে যে বিমান আক্ৰমণ কৰিব, কিন্তু আমেৰিকান সেনাই যুদ্ধত জিকাৰ ঠিক মুহূৰ্ততে বিন লাডেন ইয়াৰ পৰাই পলাই হাৰিল। যুদ্ধৰ শেষত মাত্ৰ 20 জন লোকক ধৰা পেলোৱা হৈছিল আৰু চিআইএৰ ওছামা বিন লাডেনক ধৰিবলৈ প্ৰথমটো সুযোগ হেৰুৱালে। কিন্তু চিআইএ নাজানিছিল যে এই ধৰা পৰা 20 জনৰ ভিতৰত এজন ব্যক্তি আছিল যিয়ে বিন লাডেনক তেওঁক বিচাৰি উলিওৱাৰ পথ মুকলি কৰি দিব। এই ব্যক্তিজন আছিল মহম্মদ আল খাতানী, যি চিআইএৰ বাবে সম্পূৰ্ণ নতুন নাম আছিল। তেওঁ আল কায়দাৰ সৈতে সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰিছিল আৰু কৈছিল যে তেওঁ আফগানিস্তানলৈ স্বীকাৰ কৰিবলৈ আহিছিল। কিন্তু চিআইএ তেওঁৰ আঙুলিৰ ছাপ পৰীক্ষা কৰা দেখা গ'ল যে 9/11ৰ কেইমাহমান আগতে এইজন ব্যক্তিয়ে লণ্ডন আন্তৰ্জাতিক বিমানবন্দৰৰ পৰাই আমেৰিকালৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁৰ লগত $8,000 নগদ ধন আৰু এটা টিকট আছিল। কাষ্টম বিষয়ৰ সন্দেহ হোৱা তেওঁক আমেৰিকালৈ সোমাবলৈ অনুমতি নিদি উভতাই পঠোৱা হৈছিল। এই ব্যক্তিজন আছিল তোৰাপৰাৰ পৰা ধৰা পৰা আল খাতানী, যাৰ আঙুলিৰ ছাপ চিআইএৰ ব্যৱস্থাত ইতিমধ্যে ৰেকৰ্ড কৰা হৈছিল। মহম্মদ আল খাতানীৰ আল কায়দাৰ সৈতে সম্পৰ্ক প্ৰমাণ কৰিবলৈ চিআইএৰ আন এটা কাৰণ আছিল। যিদিনা তেওঁ আমেৰিকালৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল, সেইদিনা এয়াৰলাইনৰ বিমানবন্দৰৰ ফুটবুটৰ পৰাই সংযুক্ত আল কায়দাৰ টেলিফোন নম্বৰলৈ এটা কল কৰা হৈছিল। কাৰণ আল খাতানী সেই সময়ত বিমানবন্দৰতে আছিল, চিআইএৰ সন্দেহ হৈছিল যে এই ফোন কলটো তেওঁক ৰিচিভ কৰিবলৈ অহা ব্যক্তিজনে কৰিছিল। ফোন কলৰ উপৰিও FBI সেইদিনা এয়াৰলাইনৰ বিমানবন্দৰৰ পাৰ্কিং এৰিয়াৰ পৰা এখন গাড়ী পাইছিল। এই গাড়ীখন মহম্মদ আতাই ভাড়াত লৈছিল, যিজনে 9/11 আক্ৰমণত আমেৰিকান এয়াৰলাইন্সৰ ফ্লাইট 11 বিশ্ব বাণিজ্য কেন্দ্ৰ টাৱাৰত খুন্দা মাৰিছিল। এই ঘটনাবোৰ মহম্মদ আল খাতানীৰ সৈতে কোনো না কোনো সম্পৰ্ক আছিল। এই সকলো তথ্যৰ পিছত মহম্মদ আল খাতানীক পুনৰ জেৰা কৰা হ'ল আৰু এইবাৰ তেওঁ আল কায়দাৰ সৈতে সম্পৰ্ক স্বীকাৰ কৰিলে। 2002 চনৰ মাৰ্চত আল কায়দাৰ আন এজন সদস্য আবু জুবাইদা ধৰা পেলোৱা হ'ল, যিয়ে গেংটোক বিভিন্ন সামগ্ৰী যোগান ধৰিছিল। তেওঁ চিআইএ খলিদ শ্বেখ মহম্মদক ধৰাত সহায় কৰিছিল। খলিদ শ্বেখ মহম্মদ আছিল আল কায়দাৰ কমাণ্ডাৰ, যিয়ে 9/11 আক্ৰমণৰ পৰিকল্পনা কৰিছিল। মহম্মদ আল খাতানীয়ে চিআইএ কৈছিল যে 9/11 আক্ৰমণৰ মাত্ৰ 2 মাহ আগতে 2011 চনৰ জুলাইত খালিদ শ্বেখ মহম্মদে তেওঁক এজন ব্যক্তিৰ সৈতে চিনাকি কৰাই দিছিল, যিয়ে চিআইএৰ বাবে এক নতুন নাম আছিল, আবু আহমেদ আল কুৱেইটি। এই ব্যক্তিজনে খাতানীক প্ৰশিক্ষণ দিছিল। এই সকলো তথ্যই চিআইএক আল কায়দাৰ গঠন বুজিবলৈ সহায় কৰিছিল, কিন্তু ওছামা বিন লাডেনক ধৰা পেলাবলৈ যথেষ্ট নাছিল। চিআইএ সকলো চেষ্টা কৰিছিল, কিন্তু ওছামা বিন লাডেনৰ বিষয়ে কোনো তথ্য পোৱা নাছিল। তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ ওপৰত নজৰ ৰখা হৈছিল, কিন্তু তেওঁৰ পৰিয়ালৰ কোনেও বিন লাডেনৰ সৈতে যোগাযোগ ৰখা নাছিল। চিআইএ মাত্ৰ ইয়াকে জানিব পাৰিছিল যে বিন লাডেন য'তেই আছে তেওঁ বাৰ্তা পঠাই আছে, কাৰণ পিছৰ কেইবাটা বছৰতো ওছামা বিন লাডেনৰ ভিডিঅ' টেপ মুকলি কৰা হৈছিল আৰু ইয়াৰ পৰা বুজা গৈছিল যে তেওঁ কেৱল আল কায়দাৰ নেতৃত্বৰ সৈতে যোগাযোগ ৰাখিছে। এতিয়া চিআইএৰ কৌশল আছিল যে আল কায়দাৰ কুৰিয়াৰ নেটৱৰ্ক বিচাৰি উলিওৱা, যিসকলে ওছামা বিন লাডেনৰ বাৰ্তা আন নেতাসকললৈ প্ৰেৰণ কৰিছিল। 2004 চনৰ জানুৱাৰীত কুৰ্দিছ সুৰক্ষা বাহিনীয়ে হাছান গুল নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল, যাৰ কাষত ওছামা বিন লাডেনৰ এখন চিঠি পোৱা গৈছিল। হাছান গুলক চিআইএৰ হাতত চপাই দিয়া হৈছিল আৰু জেৰাৰ সময়ত তেওঁ এক গুৰুত্বপূৰ্ণ গোপন কথা কৈছিল। তেওঁ কৈছিল যে আবু আহমেদ আল কুৱেইটি হ'ল বিন লাডেনৰ ব্যক্তিগত কুৰিয়াৰ। এই আবু আহমেদে আছিল যিজনে মহম্মদ আল খাতানী প্ৰশিক্ষণ দিছিল। তেতিয়া গৱেষণাৰ গোটেই গুৰুত্ব আবু আহমেদৰ ওপৰত পৰিল। 2005 চনত আবু ফৰজা আল লিবিকিক ধৰা পেলোৱা হ'ল, যি খালিদ শ্বেখ মহম্মদৰ পিছত আল কায়দাৰ কমাণ্ডাৰ আছিল। চিআইএ আল কায়দাৰ বিষয়ে যিমান সদস্যক জেৰা কৰিছিল, সিহঁতৰ আবু আহমেদৰ বিষয়ে মিশ্ৰিত মতামত আছিল। কোনোবাই কৈছিল আবু আহমেদ আল কায়দাৰ সদস্য আৰু কোনোবাই কৈছিল আবু আহমেদ আল কায়দাৰ সদস্য নহয়। চিআইএৰ হাতত আবু আহমেদ আল কুৱেইটি নামৰ বাহিৰে আন কোনো গুৰুত্বপূৰ্ণ তথ্য নাছিল আৰু এই নামটো তেওঁৰ সঁচা নাম নাছিল। 2007 চনত চিআইএ আবু আহমেদৰ সঁচা পৰিচয়ৰ বিষয়ে তথ্য পাইছিল। এই তথ্যই প্ৰকাশ কৰিছিল যে
আবু আহমেদৰ সঁচা নাম আছিল ইব্ৰাহিম ছাইদ আহমেদ আৰু তেওঁ এজন পাকিস্তানী নাগৰিক যাৰ পৰিয়াল কুৱেইটলৈ স্থানান্তৰিত হৈছিল। CIA কুৱেইট আৰু অন্যান্য মধ্যস্থৰ দেশৰ পৰা পাকিস্তানলৈ অহা সকলো কল ফোন টেপ কৰিবলৈ ধৰিলে। আবু আহমেদক বিচাৰি উলিওৱাৰ আশাত 2010 চনৰ জুলাইত এটা ফোন কলত সন্দেহ হ'ল, য'ত দুজন ব্যক্তিয়ে আৰবী আৰু পাস্তু ভাষাত কথা পাতি আছিল। পাকিস্তানত থকা ব্যক্তিজনে প্ৰশ্নৰ উত্তৰত কৈছিল, মই আগতে আছো, যিসকলৰ সৈতে আছিলো তেওঁলোকৰ সৈতে আছো। এই কথাষাৰৰ পৰাই CIA নিশ্চিত হ'ল যে এইজনে আবু আহমেদ আল কুৱেইটি। তদুপৰি এইজন ব্যক্তিয়ে অৱস্থান গোপন ৰাখিবলৈ সকলো চেষ্টা কৰিছিল। তেওঁ মোবাইল ফোন কেৱল কেইমিনিটমানৰ বাবে অন কৰিছিল আৰু তাৎক্ষণিকভাৱে বন্ধ কৰি দিছিল। 2010 চনৰ আগষ্টত এজন পাকিস্তানী CIA এজেণ্টক আবু আহমেদৰ পিছত নিযুক্তি কৰা হ'ল। তেওঁ আবু আহমেদক পিছা কৰিলে, কিন্তু বহুদিন পাৰ হৈও তেওঁ বিন লাডেন থকা ঠাই বিচাৰি নাপালে। CIA সন্দেহ কৰিবলৈ ধৰিলে যে বিন লাডেন কৰবাত নহয়, বৰঞ্চ আবু আহমেদৰ সৈতে একেটা কম্পাউণ্ডৰ ভিতৰতে আছে। যদিও 100% নিশ্চিত হ'ব পৰা নাছিল, তথাপিও 10 বছৰৰ সন্ধানৰ পিছত ওছামা বিন লাডেন আৰু আবু আহমেদ থকা স্থানটো চিনাক্ত কৰা হ'ল। 2011 চনৰ 1 মেৰ ৰাতি 11 বজাত দুখন ব্লেক হেক হেলিকপ্টাৰ আফগানিস্তানৰ জালালাবাদৰ এয়াৰফিল্ডৰ পৰা উৰণ ধৰিলে আৰু এটাবাদৰ বিন লাডেনৰ কম্পাউণ্ডৰৰ ফালে আগবাঢ়িছিল। এই অপাৰেশ্যনটো অতি জটিল আছিল। 1 নম্বৰ, আমেৰিকাই পাকিস্তানক এই বিষয়ে একো কোৱা নাছিল। 2 নম্বৰ, বিন লাডেনৰ কম্পাউণ্ডটো পাকিস্তানী মিলিটাৰী একাডেমীৰ ওচৰতে আছিল। এই অপাৰেশ্যনটো 40 মিনিটৰ বাবে প্লেন কৰা হৈছিল, কিন্তু নেভি চিলসকলে প্ৰথম 15 মিনিটৰ ভিতৰতে ওছামা বিন লাডেনক তৃতীয় মহল্লাত বিচাৰি উলিয়ালে আৰু মাৰি পেলালে। বাকী সময়ত তেওঁলোকে বিন লাডেনৰ ৰক্ষীসকলৰ সৈতে যুঁজিছিল। 38 মিনিটৰ পিছত তেওঁলোকে কম্পাউণ্ডৰৰ পৰা ওলাই আহিল। ওলাই আহোঁতে এখন হেলিকপ্টাৰত সমস্যা হৈছিল, সেয়ে উৰাবলৈ অক্ষম হোৱা তাক ধ্বংস কৰি পেলোৱা হ'ল আৰু এখন হেলিকপ্টাৰতে সকলোৱে আহিব লগা হৈছিল। ওছামা বিন লাডেনৰ ডেড বডিটো 24 ঘণ্টাৰ ভিতৰত চৌদি আৰবৰ অনুমতিৰে আৰৱ সাগৰত পেলাই দিয়া হৈছিল।